নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো কুশলে আছে। পোহৰৰ উৎসৱ দীপান্বিতা আপোনালোকে কেনেকৈ উদযাপন কৰিলে বাৰু? এইবাৰ মই কেনেকৈ কৰিলোঁ তাকে অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ। এয়া দেখিছেনে, মই এবাৰ প্ৰথমবাৰ মাটিৰ চাকি বনাইছোঁ। ভালেই হৈছে বাৰু, ইমান এটা বেয়া হোৱা নাই। বনাই মেলি এনেদৰে ৰং কৰি দিছোঁ অলপ অলপকৈ। এই গছত বেটীয়ে কোৱাৰ বাবে ধুনীয়াকৈ বেছি ৰং কৰি পেলালোঁ গোটেই গছতে, ভাল লাগিছে দেখিবলৈ। এয়া হৈছে ময়ূৰ চৰাই আকৃতিৰ এগছ চাকি বনালোঁ। আৰু এতিয়া বনাম ফ্লাৱাৰ কেণ্ডেল। এইখিনি অকণমান বগা মম কাটি ল'লোঁ ধুনীয়াকৈ। এয়া বাৰ্থডেত যি মম অনা হয় সেয়া লৈ লৈছোঁ, মিহি মিহিকৈ কুটি লৈছোঁ এনেদৰে। তাৰপৰা এইটো এনেদৰে বইল কৰিছোঁ, তলত পানী লৈ লৈছোঁ, গৰম কৰি দিছোঁ বস্তুটো মানে। এতিয়া ষ্টিলৰ কাঁহী এখনত এনেদৰে দি এইটো প্ৰথম চেষ্টা কৰিছোঁ, কিন্তু ভাল ফল পোৱা নগ'ল। এডাল শলিতা মাজত ভৰাই লৈছোঁ, এই পাহে ভাল হ'ল। ৰংগলী বনোৱা কথা নাছিল, কিন্তু দৌৰাদৌৰিকৈ অকণমান বনালোঁ আৰু। দেখিছেনে, ময়ূৰ চৰাই আকৃতিৰ যি চাকি গছ বনালোঁ, খুব ধুনীয়া লাগিছে দেখিবলৈ। আপোনালোকেও বনাই চাব পাৰে। মোৰ আজিৰ যদি ভ্লগটো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বনাম ৱাটাৰ কেণ্ডেল নে কি কয় এইটো, ইমান এটা নাজানো বাৰু। কেণ্ডেল নহয় ন, চাকি হয়। এই অকণমান ৰং দি লৈছোঁ, তাৰপিছতে এনেদৰে ফুটা কৰি ল'লোঁ। প্লাষ্টিকৰ বটল কাটি লৈছোঁ মই। তাৰপিছত গিলাচ এটাত পানী দি লৈছোঁ, অকণমান ৰং দি ল'লোঁ। এতিয়া অকণমান তেল দিছোঁ, তেলখিনি দি পিনে এনেকৈ শলিতা দিলোঁ। শলিতা যি জ্বলাই দিছে নে, কি ধুনীয়া লাগিছে দেখিবলৈ। লগতে সকলোকে শুভেচ্ছা জনালোঁ। ধন্যবাদ।